ইমান বৰষুণ চবফালে মানে পানীয়ে পানী আৰু লগতে বতাহো দিছে কিন্তু এটা বিশেষ কাৰণত এখন পাহাৰলৈ যাব ওলাইছোঁ আমাৰ ওচৰৰে পাহাৰ হয় এয়া হৈছে সূৰ্যোদয় নগৰ বুলিয়ে কয় আৰু খুবেই ডেঞ্জাৰাছ জেগা ৰাস্তা একেবাৰে ৰাস্তা নাই বুলিয়ে ক'ব পাৰি কিন্তু যাব লাগিব গতিকে ওলাইছোঁ আৰু এইটো হৈছে আমাৰ আজমলৰ বিল্ডিং এইফালে শিলসাকু এইফালে পুৰা শিলসাকু আৰু এইফালে হ'ব পাঞ্জাবাৰী একদম বৰষুণ ফুল মনচুন ছিজন একদম আৰ্লি হৈ গ'ল এইবাৰ আগতে এনেই জুনত আহে কিন্তু এইবাৰ মে'ৰ শেষৰ ফালে মনচুন আহিয়েই গ'ল ৰাতিলৈ বোলে আৰু ডাঙৰকৈ বৰষুণ দিব যা ঠাণ্ডা পাইছে একো দেখাই নাপায় সেইফালে পিছফালখন একো দেখাই নাপায় জেগাখিনি ইমান পিছল মানে মোবাইলটো ধৰোঁনে নে ৰাস্তাটো চাই পেলাই যাওঁ ল'ৰাজনে কৈ আছে যে পৰিলে কিন্তু সাংঘাতিক কথা হ'ব হাত ভৰি চব ভাঙিব তথাপি মই মোবাইলটো ধৰি গৈ আছোঁ অলপ সাৱধান নহ'লে কিন্তু কি অঘটন হয় ক'ব নোৱাৰোঁ তথাপিও আহিছোঁ যেতিয়া ভিডিঅ' অলপ কৰোঁ বুলি ভাবিলোঁ গতিকে অলপমান সাৱধানে গৈ আছোঁ আৰু ৰাস্তা বুলিবলৈ একো নাই এই এনেকুৱা আৰু দেখা পাইছেই কেনেকুৱা জেগা এতিয়া তললৈ নামি আছোঁ একেবাৰে পিছল আৰু দেখিছেনে সেই যে বিল্ডিংবিলাক অলপ ওলাই আছে তাৰমানে এই ইমান ওখ বিল্ডিংবিলাকে ইমান তলত দেখা পাই আছে তাৰমানে আমি কিমান ওপৰলৈ আহিছোঁ ভাবক আৰু মানুহ গুৱাহাটীত ক'ত নাই আৰু কিমান কষ্ট কৰি মানুহখিনি আছে মানে ভাবিলে আচৰিত লাগে এই ৰাস্তা দেখিছেনে কি ৰাস্তা এইটো ৰাস্তা বুলি নকয় আৰু স্থানীয় মানুহখিনিয়ে কাটি ওলাইছে আৰু মানে ভাবিব নোৱাৰি আৰু অভ্যাস নাই তাৰমানে পাহাৰত উঠা অভ্যাস নাই কাৰণে ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে এতিয়া পিছে নামি আছোঁ কাৰণে ইমান এটা ভাগৰ লগা নাই উঠোঁতে কিন্তু মানে বিৰাটেই ভাগৰ লাগিছিল এইফালৰ পৰা আহিছিলোঁ আমি আৰু এতিয়া এইফালে নামিম একদম তললৈ দেখাই নাপায় তল এইবিলাক ডাঙৰ বিল্ডিং একেবাৰে তলত দেখা পাই আছে একো অঘটন নোহোৱাকৈ যেনিবা নামিলোঁ আৰু যেনে তেনে এয়া হৈছে আমাৰ মেগজিনৰ VIP ৰোড বৰষুণটো কালি ৰাতিৰ পৰাই দি আছে এতিয়ালৈকে মানে আমাৰ এইখিনি জেগা বাৰু অলপ ওখ জেগা সেইখিনি পানী নহয় আৰু অনিল নগৰ নবীন নগৰৰ দৰে কিন্তু বৰষুণ দি থাকিলে ভাল নালাগে বৰ এই পেপাৰ ভিজিয়ে গ'ল যেনে তেনে ঘৰ আহি পালোঁ যে নিবা এতিয়া মানে যি ডেঞ্জাৰ জেগাত গৈছিলোঁ পিছলি পৰিলে মানে হাত ভৰি চব ভাঙিলেহেঁতেন কিন্তু একো নহ'ল যেনিবা গতিকে আহি পাই গ'লোঁ